নমস্কাৰ বন্ধুসকল, মই এই নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আজি আপোনালোকে জানিব পাৰিব যে আপোনালোকে আপোনালোকৰ পাৰ পত্ৰখন, যোনখনক আমি সকলোৱে পাছপোৰ্ট বুলি জানো, কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব। বন্ধুসকল, আপোনালোকৰ মাজৰ হয়তো বিভিন্নজনৰ পাছপোৰ্টখন আছেই, কিন্তু আপোনালোকৰ মাজত এনেকুৱাও কোনোবা থাকিব পাৰে যাৰ হয়তো পাছপোৰ্টখন এতিয়ালৈকে নাই, নাইবা তেওঁলোকে অনলাইনত পাছপোৰ্টখন এপ্লাই কৰা পদ্ধতিটো নাজানে। বন্ধুসকল, মোৰ এই ভিডিঅ'টোৰ জৰিয়তে যদি আপোনালোকে কিছু তথ্য সংগ্ৰহ কৰিব পাৰে, তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি ভৱিষ্যতেও মোৰ পৰা এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' আশা কৰে, তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পাছপোৰ্ট এপ্লাই কৰিবৰ বাবে আপোনালোকে আপোনালোকৰ ডেস্কটপ নাইবা মোবাইল ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ইয়াত যদি আপোনালোকে পাছপোৰ্ট ইণ্ডিয়া বুলি গুগলত মাৰে, তেতিয়াহ'লে যোনটো প্ৰথম আপোনালোকক ৱেবছাইট দেখুৱাব passportindia.gov.in, এই লিংকটোত আপোনালোকে ক্লিক কৰিব। এইটো লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকক এখন পেজলৈ ৰিডাইৰেক্ট কৰা হ'ব। এইখন হৈছে পাছপোৰ্ট ছেভাৰ হোম পেজ। ইয়াতে আপোনালোকে আপোনালোকৰ পাছপোৰ্টখন এপ্লাই কৰিব পাৰিব। ইয়াত বহুতকেইটা অপশ্যন দিয়া হৈছে। প্ৰথমতে আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব, এইটো নিউ ইউজাৰ ৰেজিষ্টাৰ নাও বুলি যোনটো দিয়া আছে ৰেড কালাৰ কলমটো, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকক এখন পেজলৈ ৰিডাইৰেক্ট কৰা হ'ব। সেইখন হৈছে ৰেজিষ্ট্ৰেশ্যন পেজ। এইখনত আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। ইয়াত অপশ্যনবোৰ দিয়া আছে, চাব আপোনালোকে। পাছপোৰ্ট অফিচ নৰ্থ ইষ্টৰ বা অসমৰ কাৰণে আপোনালোকে সদায় গুৱাহাটী চিলেক্ট কৰিব লাগিব, কাৰণ কি আমাৰ গোটেই নৰ্থ ইষ্টত অকল এটাই ৰিজনেল পাছপোৰ্ট অফিচ আছে, সেইটো গুৱাহাটীত আছে। ইয়াত আপোনালোকে গুৱাহাটী চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে আপোনালোকৰ নাম দিব পাৰিব, চাৰনেম দিব পাৰিব, ডেট অফ বাৰ্থ, ইমেইল আইডি, এইবোৰ শুদ্ধভাৱে ভৰাই যাব। তাৰপিছত এটা মন কৰিবলগীয়া কথা ইয়াতে এটা আছে, মই কৈ দিছোঁ। ডু ইউ ৱান্ট ইউৰ লগইন আই ডি টু বি ছেম এজ ইমেইল আই ডি? সেইটো নৰ্মেলি আপোনালোকে য়েছ কৰিব, কাৰণ কি সেইটো ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে মনত থকাত সুবিধা হয়। আপোনালোকে লগইন আই ডি ছেম আপুনি য়েছ কৰাৰ লগে লগে ওপৰত যোনটো আপোনালোকে ইমেইল আই ডি দিছে সেইটোৱে তলত আহি যাব। তাৰপিছত পাছৱৰ্ড দিব। পাছৱৰ্ডটো কনফাৰ্ম কৰি হিন কুৱেশ্যন এইবোৰ এনচাৰবোৰ দিয়াৰ পিছত আপোনালোকে ৰেজিষ্টাৰ ক্লিক কৰিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত কি হ'ব মই আপোনালোকক কৈ আছোঁ। আপোনালোকৰ যোনটো ইয়াতে ইমেইল আই ডি দিয়া হৈছে ৰেজিষ্ট্ৰেশ্যনৰ টাইমত, সেইটোত এটা ইমেইল যাব। ইমেইলটো আপোনালোকে খুলিব। ইমেইলটোৰ ভিতৰত এটা লিংক দিয়া থাকিব। সেই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব আপোনালোকৰ ভেৰিফিকেশ্যনটো কমপ্লিট কৰাৰ বাবে। সেই লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকক আকৌ পাছপোৰ্ট ইণ্ডিয়া যোনখন হোম পেজ আছে তালৈ ৰিডাইৰেক্ট কৰা হ'ব। তাত আপোনালোকে দেখা পাব যে ইয়'ৰ ৰেজিষ্ট্ৰেশ্যন হেজ বিন ভেৰিফাইড। ঠিক আছে। তাৰে পিছত আপোনালোকে আপোনালোকৰ লগইন আই ডি আৰু পাছৱৰ্ডটো দিব লাগিব। দিয়াৰ পিছত আপোনালোকৰ এপ্লিকেণ্টছ হোম পেজ বুলি এখন পেজ খোল খাব। সেইখন দেখিবলৈ এনেকুৱা হ'ব। ঠিক আছে। ইয়াত আপোনালোকে দেখা পাব লেফ্ট হেণ্ড ছাইডে বহুতকেইটা অপশ্যন দিয়া আছে। ভিউ ছেভ এণ্ড ছাবমিটেড এপ্লিকেশ্যনছ, এপ্লাই ফৰ ফ্ৰেছ পাছপোৰ্ট অৰ ৰি ইছ্যু অফ পাছপোৰ্ট, এপ্লাই ফৰ PCC পুলিচ ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট, সেইবোৰ দিয়া আছে বিভিন্ন বস্তু। কিন্তু নৰ্মেলি যোনটো আমি ফ্ৰেছ প্ৰথমবাৰৰ বাবে পাছপোৰ্ট এপ্লাই কৰোঁ, সেইটো আমি ইয়াতে ছেকেণ্ড অপশ্যনটোত ক্লিক কৰিব লাগিব, এপ্লাই ফৰ ফ্ৰেছ পাছপোৰ্ট। তাত ক্লিক কৰাৰ পিছত এইখন পেজ খোল খাব। ইয়াত আপোনালোকে দেখা পাইছে ইয়াতে দিয়া আছে পইণ্ট নম্বৰ 1, পইণ্ট নম্বৰ 2, তেনেকৈ বিভিন্ন দিয়া আছে। আপোনালোকে সদায় এই প্ৰথম লিংকটোতে ক্লিক কৰিব লাগিব, য'ত দিয়া আছে ক্লিক হিয়াৰ টু ফিল দ্য ফৰ্ম অনলাইন। ইয়াত আপোনালোকে ক্লিক কৰিব। ঠিক আছে। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব বিভিন্ন পেজ আছে ইয়াতে। ইচ পেজ আপোনালোকে যাই থাকিব লাগিব, নেক্সট কৰি পেলাই, ছেভ এণ্ড নেক্সট কৰি পেলাই গৈ থাকিব লাগিব। মই আপোনালোকক দেখাই যাম। ইয়াতে প্ৰথমটো আছে আপোনালোকে এপ্লাইং ফৰ, সেইটো ফ্ৰেছ বা ৰি ইছ্যু হ'ব। মই ফ্ৰেছে ধৰিছোঁ। ফ্ৰেছত ক্লিক কৰিব লাগিব। তাৰপিছত দিয়া আছে টাইপ অফ এপ্লিকেশ্যন, আপোনালোকক নৰ্মেল লাগে নে তৎকাল লাগে। মই নৰ্মেলতে দেখুৱাম আপোনালোকক। নৰ্মেলত ক্লিক কৰিব লাগিব। টাইপ অফ পাছপোৰ্ট বুকলেট, ইয়াতে দুটা অপশ্যন থাকিব। এটা হ'ল 36 পেজেছ, এটা হ'ল 60 পেজেছ। ইয়াতে যোনটো যাক যেনেকুৱা ধৰণৰ পাছপোৰ্ট লাগে, আমি 36 পেজ বুলিয়ে ধৰি লৈছোঁ, কাৰণ কি আমি বেছি ট্ৰেভেল নকৰোঁ বুলিয়ে ধৰি ল'ম। 36 পেজত ক্লিক কৰিম। ক্লিক কৰি পেলাই ইয়াতে নেক্সট টিপিম আমি। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব ইয়াতে এপ্লিকেণ্টছ ডিটেইল ভৰোৱাৰ কাৰণে জেগা এটা আহিব। নৰ্মেল মই ইয়াতে আপোনালোকক দেখাবৰ কাৰণে এটা ডামি নেম দিম, ডামি ডিটেইলছবোৰ দিম। এইটো আপোনালোকক অকল দেখুৱাৰ পাৰপাছৰ কাৰণে হ'ব। ধৰক মই দি দিছোঁ ৰহিম বুলি দি দিছোঁ। ইয়াতে থৰ বুলি দিছোঁ। আপোনালোক দেখুৱাৰ পাৰপাছতে দিছোঁ, কাৰণ কি যিকোনো এটা মই দিছোঁ। গতিকে জেণ্ডাৰ তাৰপিছত চিলেক্ট কৰিব আহিব, মেইল দিলে হ'ল। তাৰপিছত দেখা পাব হেভ ইউ এভাৰ বিন নোন বাই আদাৰ নেমছ, সেইবোৰ ন' কৰিব। হেভ ইউ এভাৰ চেঞ্জ ইয়ৰ নেম, মই ন' বুলিয়ে ধৰিছোঁ। কোনোবাই যদি নিজৰ নামটো চেঞ্জ কৰিছে নিজৰ ডকুমেণ্টৰ লগত, তেতিয়াহ'লে য়েছ কৰিব লাগিব। তাৰপিছত আপোনালোকে দিব লাগিব আপোনালোকৰ ডেট অফ বাৰ্থ। মই যিকোনো এটা দি দিছোঁ, ধৰক 06
07/1990 বুলি দি দিছোঁ ঠিক আছে ইজ ইয়ৰ প্লেচ অফ বাৰ্থ আউট অফ ইণ্ডিয়া নো প্লেচ অফ বাৰ্থ দি দিছোঁ মই গুৱাহাটী বুলি ঠিক আছে তাৰপিছত ষ্টেটটো দিব লাগিব আপোনালোকৰ ষ্টেটটো আসাম থাকিলে ডিষ্ট্ৰিক্টটো দি দিলে আপোনালোকে বঙাইগাঁও দি দিলে ঠিক আছে মেৰিটেল ষ্টেটাছ আপোনালোকে ছিংগল বুলি দিলে চিটিজেনশ্বিপ টাইপ বাই বাৰ্থ ইণ্ডিয়ান ঠিক আছে আপোনাৰ এমপ্লয়মেণ্ট টাইপটো বিচাৰিব সেইটো আপোনালোকে দি দিছে প্ৰাইভেট বুলি দি দিলে মানে যোনকেইটা মেণ্ডেটৰী ফিল্ড মই সেইকেইটাই আপোনালোকক দেখুৱাই আছোঁ এডুকেশ্যনেল আৰু আপোনালোকে পেন কাৰ্ড আৰু ভোটাৰ আইডি নাম্বাৰ ভৰাব পাৰে মই ভৰোৱা নাই কাৰণ কিন্তু মেণ্ডেটৰী ইয়াতে শ্ব' কৰা নাই ঠিক আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইটো আপুনি গ্ৰেজুৱেট এণ্ড এবাভ বা 10th পাছ এণ্ড এবাভ মই ইয়াতে দুটা অপশ্যন আছে মই সেইটো আপোনালোকক কৈ আছোঁ আপোনালোকে মন দি শুনিব এইখিনিত এতিয়া 10th পাছ এণ্ড এবাভতে মই ক্লিক কৰিলোঁ ঠিক আছে ইয়াতে তাৰপিছত এটা অপশ্যন দেখা পাইছে ইজ এপ্লিকেণ্ট এলিজিবল ফৰ নন ECR কেটেগৰী এতিয়া এইটো কি হয় বহুত মানুহ এই অপশ্যনটোত কনফিউজ হৈ যায় ঠিক আছে মই আপোনালোকক ক'ম এইটো কি হয় ECR মানে হ'ল ইমিগ্ৰেশ্যন চেক ৰিকুৱাৰ্ড ঠিক আছে যোনবোৰ বিল' 10th হয় মন দি শুনিব দেই বিল' 10th ঠিক আছে তেওঁলোকক ইলিটাৰেট বুলি ধৰা হয় তেওঁলোকে এইটো সদায় এলিজিবল ফৰ নন ECR কেটেগৰীটো সদায় ন' দিব লাগিব যদি ধৰক আপোনালোকে এই অপশ্যনটোত 7 পাছৰ লেছ চিলেক্ট কৰে আৰু ইয়াতে য়েছ দিয়ে তেতিয়াহ'লে নহ'ব এইটো সদায় ন' হ'ব বিল' 10th যোনবোৰ হয় তেওঁলোকৰ কাৰণে এইটো সদায় ন' হ'ব ঠিক আছে বৰ্তমান আমি above 10th ধৰিছোঁ এইটো বাই ডিফল্ট য়েছ চিলেক্ট কৰি দিছে এটা আই এগ্ৰি য়েছ কৰি দিব লাগিব কৰি পেলাই ছেভ মাই ডিটেইলছ কৰি পেলাই আপোনালোকে নেক্সট কৰি দিব পাৰে কিবা এটা শ্ব' কৰিব দিছে আচ্ছা আচ্ছা ইজ ইডাৰ অফ ইয়ৰ পেৰেণ্টছ স্পাউচ গভৰ্ণমেণ্ট এমপ্লয় ন' চিলেক্ট কৰি দিছোঁ মই ঠিক আছে নেক্সট কৰি দিছোঁ ফাদাৰ্ছ নেম দিব লাগিব ধৰক দি দিছোঁ মই শ্যাম যিহেতু দামী নেম আমি দি আছোঁ আপোনালোকে গমেই পাইছে শ্যাম ধৰ মাদাৰ্ছ নেমটো দি দিছোঁ ৰহিমা ধৰ ঠিক আছে নেক্সট কৰি দিছোঁ আপোনালোকে ছেভ মাই ডিটেইলছ কৰি যাব পাৰে মই নেক্সট কৰি আপোনালোকক দেখুৱাই দিছোঁ সোনকালে তাৰপিছত দিব লাগিব আপোনালোকৰ এড্ৰেছটো মই যিকোনো এনেই XYZ এড্ৰেছ দি দিছোঁ আপোনালোকে আপোনালোকৰ এড্ৰেছটো শুদ্ধভাৱে ভৰাব ভিলেজটো ভৰাব বা টাউনটো ভৰাব আপোনালোকৰ যি হয় তাৰপিছত আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টটো দিব লাগিব মই বৰ্তমান গুৱাহাটী কামৰূপে কৰি দিছোঁ কামৰূপ মেট্ৰ' তাৰপিছত পুলিচ ষ্টেচনটো দি দিলে হ'ল পুলিচ ষ্টেচনটো আপোনালোকৰ কামৰূপ মেট্ৰৰ আণ্ডাৰত কি কি পুলিচ ষ্টেচন আহে দেখুৱাব মই ধৰক আপোনাৰ দিছপুৰ চিলেক্ট কৰি দিছোঁ তাৰপিছত আপোনালোকে পিন নম্বৰটো দিব লাগিব পিন ক'ডটো দিয়াৰ পিছত শুদ্ধভাৱে দিব কাৰণ কি এইটো ফিউচাৰৰ ৰেফাৰেঞ্চত কাম আহিব কাৰণ কি আপোনালোকৰ পাছপৰ্টখন বাই পোষ্ট ডেলিভাৰ হ'ব আপোনালোকে পিন নম্বৰটো যদি ভুলকৈ দিয়া থাকে ইয়াতে তেনেহ'লে আপোনালোকৰ ভুল এড্ৰেছত গুচি যোৱাৰ সম্ভাৱনা থাকে বা আপোনালোকে দেৰিকৈ পাছপৰ্টখন পোৱাৰ একদম সম্ভাৱনা এটা থাকে সেইকাৰণে আপোনালোকৰ ওচৰত শুদ্ধভাৱে পিন নম্বৰটো দিব তাৰপিছত মোবাইল নম্বৰটো দি দিব মই জাষ্ট এটা দামী নম্বৰ দি দিছোঁ ইমেইল আইডিটো দি দিব দিয়াৰ পিছত আপোনালোকে নেক্সট কৰি দিব নেক্সট কৰাৰ পিছত এইখন পেজ খোল খাব ইয়াতে ইমাৰ্জেঞ্চি কণ্টেক্ট ডিটেইলছ আছে আপোনালোকে নাম যিকোনো এটা নাম XYZ মই নাম এটা ভৰাই দিছোঁ এনেই দিয়াৰ পিছত ফোন নম্বৰটো দিব লাগিব মই যোনটো দামী নম্বৰ দিছিলোঁ সেইটোৱে দি দিছোঁ দিয়াৰ পিছত আপোনালোকে নেক্সট কৰি দিব দিয়াৰ পিছত আছে আপোনালোকৰ এইবোৰ কিছুমান অপশ্যন দিয়া আছে আপোনালোকে পঢ়ি ল'ব মই আপোনালোকক সোনকালে দেখুৱাই দিছোঁ ডিটেইলছ অফ প্ৰিভিয়াছ কাৰেণ্ট ডিপ্ল'মেটিক অফিচিয়েল পাছপৰ্ট ন' উই ডিডণ্ট হেড এনি প্ৰিভিয়াছ পাছপৰ্ট এইটো কাৰণে আপোনালোকে ইয়াতে ডিটেইলছ নট এভেইলেবল কৰি দিব তাৰপিছত হেভ ইউ এভাৰ এপ্লাইড ফৰ পাছপৰ্ট বাট নট ইছ্যুড ন' কৰি দিব দিয়াৰ পিছত আপোনালোকে নেক্সট কৰি দিব দিয়াৰ পিছত এটা বিভিন্ন ধৰণৰ কুৱেশ্যন ইয়াতে আহিব সেইখিনি আপোনালোকে পঢ়ি চাব সেইখিনি পঢ়ি চাই পেলাই য়েছ বা ন' হয় সেইটো ক্লিক কৰিব এইখিনি নৰ্মেল চিটিজেনৰ ক্ষেত্ৰত ন'য়ে থাকে দুই এজনৰ ক্ষেত্ৰত এইটো য়েছ হ'ব যোনবোৰক কোৰ্টে কনভিক্ট কৰিব বা তেওঁলোকে যদি আগতে কেতিয়াবা তেওঁলোকৰ পাছপৰ্ট ৰিফিউজ কৰা হৈছিলে সেইবোৰে য়েছ কৰিব লাগিব নৰ্মেলি মই এইটো ন' বুলি ধৰি লৈছোঁ ন' কৰি পেলাই আপোনালোকক মই দেখুৱাই দিম গোটেইখিনি অপশ্যন মই ন' কৰি লৈছোঁ ন' কৰি পেলাই নেক্সট কৰি দিছোঁ নেক্সট কৰাৰ পিছত এইটো পাছপৰ্টৰ প্ৰিভিউ দেখা পাব মই যোনবোৰ নাম ভৰাইছিলোঁ সেইবোৰ মোক দেখুওৱা হ'ব ইয়াতে আপোনালোকৰ পাছপৰ্টখন এনেকুৱা দেখা হ'ব আপোনালোকে ইয়াতে মন দি এবাৰ চাই ল'ব চকু ফুৰাই ল'ব কাৰণ কি কিবা যদি ভুল হৈছে আপোনালোকে প্ৰিভিয়াছত গৈ পেলাই চেঞ্জ কৰি দিব ছাবমিট কৰাৰ আগতে মোৰ মতে ঠিকে আছে নেক্সট কৰি দিছোঁ মই নেক্সট কৰাৰ পিছত আপোনালোকৰ ইয়াতে এটা অপশ্যন আহিব আপোনালোকে প্ৰুফ অফ বাৰ্থ কোনটো দিছে প্ৰুফ অফ বাৰ্থ যদি চিলেক্ট কৰোঁ মই জাষ্ট দি দিছোঁ আধাৰ দিছোঁ প্ৰুফ অফ এড্ৰেছ এইটো আধাৰ দি দিছোঁ বা বেংক পাছবুক আপোনালোকে দিব পাৰে বেংক পাছবুক চিলেক্ট কৰি দিছোঁ
এইটো আপোনালোকৰ য়েছ কৰি দিব পাছপোৰ্ট সেৱা SMS সাৰ্ভিস 50 रुपीस আপোনালোকক পে কৰিব লাগিব বুলি ইয়াতে লিখা আছে আপোনালোকে এইটো য়েছো কৰিব পাৰে নো কৰিব পাৰে আপোনালোকৰ ইচ্ছা তাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ প্লেস য'ত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি আছে এইটো গুৱাহাটী বুলি মই দি দিছো বৰ্তমান গুৱাহাটী ধৰিছো যেহেতু আমি এটা তাৰপিছত এগ্ৰি কৰি পেলাই সাবমিট ফৰ্ম কৰি দিব সাবমিট ফৰ্ম কৰাৰ পিছত এইটো অপচন আহিব পে এণ্ড শিডিউল এপইণ্টমেণ্ট প্ৰিণ্ট এপ্লিকেশ্যন ৰিচিপ্ট আপলোড ছাপোৰ্টিং ডকুমেণ্টছ প্ৰিণ্ট এপ্লিকেশ্যন ৰিচিপ্ট আমাৰ দৰকাৰ নাই আগতে এইটো দৰকাৰ হৈছিলে কিন্তু ৰিসেন্টলি গভৰ্ণমেণ্টে নিজৰ নিয়ম চেঞ্জ কৰি পেলাই আপোনালোকে যোনটো SMS পাব মোবাইলত সেইটো দেখুৱালে হ'ব বুলি কোৱা আছে সেইকাৰণে আমি ডাইৰেক্ট পে এণ্ড শিডিউল এপইণ্টমেণ্ট কৰি দিম ইয়াতে দুটা অপচন আছে অনলাইন পেমেণ্ট আৰু চালান পেমেণ্ট যোনটো আপোনালোকে SBI ব্ৰাঞ্চত গৈ পেলাই দিব লাগিব ইয়াতে এটা মন কৰিবলগীয়া মই আপোনালোকক জনাই দিওঁ যদি আপোনালোকে অনলাইন পেমেণ্ট কৰে তেতিয়াহ'লে আপোনালোকে ডেটটো যোনটো ডেটত আপোনালোকে পাছপোৰ্ট অফিচত প্ৰেজেণ্ট থাকিব পাৰিব সেইটো বহুত সোনকালে ল'ব পাৰিব ইনফেক্ট এতিয়াই ল'ব পাৰিব বাট আপোনালোকে চালান পেমেণ্ট কৰে তেতিয়াহ'লে কি হ'ব আপোনালোকে বেংকত SBIত গৈ পেলাই দিব লাগিব তাৰে 2 দিন বা 3 দিন পিছতহে আপোনালোকৰ পেমেণ্টটো ৰিফ্লেক্ট হ'ব তেতিয়া আপোনালোকে ইয়াতে আহিলে আকৌ লগইন কৰিব লাগিব কৰি পেলাই ডেটটো ল'ব পাৰে তো আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে সিলেক্ট কৰি ল'ব এইটো মই বৰ্তমান অনলাইন পেমেণ্টতে আপোনালোকক দেখুৱাই দিছোঁ দি পেলাই নেক্সট কৰি দিব কৰাৰ পিছত আপোনালোকে আকৌ নেক্সট কৰিব লাগিব কৰাৰ পিছত এটা দেখুৱাব কোনটো জায়গাত আপোনালোকক এপইণ্টমেণ্ট লাগে আৰু কেতিয়া এইটো এভেইলেবল আছে দেখুৱা হ'ব আমাক গুৱাহাটীতে লাগে PSK গুৱাহাটীত লাগে এইটো এভেইলেবল ফৰ 28 মানে ভেৰি নেক্সট ডে আজিৰ পিছত কালি আমাৰ আজি 19 তাৰিখে এইটো ৰেকৰ্ড কৰি আছোঁ 20 তাৰিখৰ ডেট আছে মানে গুৱাহাটীত নৰ্মেলি নেক্সট ডে ডেট পাই যায় তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকক লোকেশ্যনটো ইয়াতে সিলেক্ট কৰিব লাগিব PSK গুৱাহাটী দি পেলাই আপোনালোকে ইয়াতে যোনটো ক্যাৰেক্টাৰ আছে এইটো যদি ভৰাই দিয়ে তাৰপিছত কি আহে মই দেখুৱাম আপোনালোকক পেমেণ্টটো মই নিশ্চয় নকৰোৱে কাৰণ এইটো দামী এটা হেৰি হয় আপোনালোকক দেখুৱাৰ বাবেহে কৰি আছোঁ মই যেহেতু মই পেমেণ্টটো নকৰোঁ কিন্তু হ'লেও মই আপোনালোকক পেজত কি শ্ব' কৰে মই এইটো দেখুৱাম আপোনালোকক নিশ্চয় নেক্সট ক্লিক কৰি দিব নেক্সট ক্লিক কৰাৰ পিছত এখন পেজ খোল খাব আপোনালোকক দেখুৱাম পেমেণ্টৰ পেজখন কিন্তু এইখিনিতে মই এটা কথা কৈছোঁ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো এইখিনি পৰ্যন্ত চাইছে তেনেহ'লে আপোনালোকে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ চিনাকি মানুহবোৰৰ মাজত আপোনালোকে এই চেনেলটো অকণমান আপোনালোকে শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'ছবোৰ শ্বেয়াৰ কৰিব আৰু তেওঁলোককো ছাবস্ক্ৰাইব কৰিব ক'ব কাৰণ ফিউচাৰত মই এনেকুৱা বহুত ধৰণৰ বিভিন্ন ভিডিঅ' আনিম যোনবোৰে আপোনালোকক নিশ্চয় সহায় কৰিব মই এইখিনিত আকৌ আহিছোঁ আপোনালোকৰ ইয়াতে যোনটো আপোনালোকৰ পেমেণ্টৰ অপশ্যনটো আহি গৈছে ইয়াতে আপোনালোকক কেতিয়া ডেট লাগে সেইটো আপোনালোকে সিলেক্ট কৰিব পাৰিব এই অপশ্যনটোত গৈ পেলাই এটা দিয়াৰ পিছত আপোনালোকক দেখুওৱা হৈছে যে আপোনালোকৰ এইকেইটা ডেটৰ কাৰণে এভেইলেবল আছে বৰ্তমান এইকেইটা ডেটৰ কাৰণে এপইণ্টমেণ্ট বুক হৈ আছে মই সিলেক্ট কৰি দিছোঁ 28 মানে ভেৰি নেক্সট ডে কালি কাৰণে মই ডেট এটা লৈ ল'ম বুলি দিছোঁ ইয়াতে তাৰপিছত পে এণ্ড বুক এপইণ্টমেণ্ট অপশ্যনটোত মই ক্লিক কৰিব লাগিব পেমেণ্টৰ হেৰিটো মই কৈ দিছোঁ মোৰ ভিডিঅ'টোতে আপোনালোকে শেষৰ ফালে চাব মই পেমেণ্টৰ সেইটো কৈ দিম কিমান কোনখন পাছপৰ্টৰ কাৰণে কিমান পেমেণ্ট কৰিব লাগে ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ অপশ্যন আছে কাৰ্ড পেমেণ্ট আছে নেট বেংকিং আছে তেনেকৈ আপোনালোকে ইয়াতে ক্লিক কৰি পেলাই পেমেণ্টটো কৰাৰ পিছত লগালগ এখন পেজত আপোনালোকে ৰিডাইৰেক্ট হ'ব সেইখন পেজতে শ্ব' কৰা হ'ব যে আপোনালোকৰ এপইণ্টমেণ্টটো বুক কৰা হৈছে এইটো টাইমত আপোনালোকে এপইণ্টমেণ্ট পাইছে আৰু সেই SMS-টো আপোনালোকৰ মোবাইলত আহি যাব য'ত লিখা থাকিব আপোনালোকৰ এপইণ্টমেণ্ট টাইম আৰু ৰিপৰ্টিং টাইম পাছপৰ্ট অফিচৰ ৰিপৰ্টিং টাইমটো আপোনালোকে পাছপৰ্ট অফিচত যাব ৰিপৰ্টিং টাইমত সেই SMS-টো দেখুৱাব পাছপৰ্ট অফিচিয়েলক তেতিয়া আপোনালোকৰ কামখিনি তেওঁলোকে কৰি দিব